নমস্কাৰ বন্ধুসকল, ব্ৰজেশ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মৰিয়নিৰ নিচেই কাষতে থকা এটা ৱাটাৰফল আপোনালোকক আজি দেখাম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বৰ্তমান আমি উপস্থিত আছোঁ মৰিয়নি নগাধলি। মৰিয়নিৰ পৰা 4 কিলোমিটাৰ তিতাবৰ অভিমুখে আহি আমি এই নগাধলিত উপস্থিত আছোঁ। যিসকল বন্ধু ৱাটাৰফললৈ যাম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে নিশ্চয় ভিডিঅ'টো সহায়ক হ'ব। বন্ধুসকল, মৰিয়নিৰ পৰা 6 কিলোমিটাৰ অহাৰ পিছত আমি খৰিকটীয়াত উপস্থিত হৈছোঁ। এই খৰিকটীয়াৰ পৰা বাওঁহাতে আমি সোমাব লাগিব। খৰিকটীয়া তিনিআলিৰ পৰা 1 কিলোমিটাৰ সোমাই আহি আপোনালোকে এটা আকৌ তেনেকৈ তিনিআলি পাব। সেই তিনিআলিটোৰ পৰা আপোনালোকে বাওঁহাতে ঘূৰি দিব। আকৌ সোঁ চাইডে এটা ৰাস্তা হ'ব, সোঁ চাইডে আপোনালোকে ঘূৰি দিব। এতিয়া আমি অলপ দূৰ দুয়োকাষে সেউজীয়া ধাননিৰ মাজেৰে যাম। বন্ধুসকল, এইটো যিটো পৰিৱেশ, এই পৰিৱেশটোৱে আপোনালোকৰ দেহ মন চুই যাব। ভালদৰে বা পৰিৱেশটো উপভোগ কৰকচোন। অলপ দূৰ অহাৰ পিছত আমি বান্দৰচলীয়া তিনিআলি পালোহি। এই বান্দৰচলীয়া তিনিআলি পাই আমি সোঁহাতে যিটো ৰাস্তা আছে সেই সোঁহাতেদি আমি সোমাই দিম। অলপ দূৰ অহাৰ পাছত আমি বান্দৰচলীয়া বেটেলিয়ান কেম্প পাম। সেই বান্দৰচলীয়া বেটেলিয়ান কেম্পৰ কাষেদি আমি যাব লাগিব। আজি ৱাটাৰফললৈ কলেজৰ ষ্টুডেণ্ট সকলো আহিছে। এয়া মৰিয়নি কলেজৰ ষ্টুডেণ্ট ৱাটাৰফল চাবলৈ আহিছে নিশ্চয়। আপোনালোকে দেখিছে আৰক্ষী বেটেলিয়ান কেম্প। এই কেম্পৰ কাষেদি এই ৰাস্তাটোত যাব লাগিব। অলপ দূৰ আহি আমি এতিয়া এখন নদী পাম। সেই নদীত বাইক লৈ যাব লাগিব। আমাৰ লগতে আৰু 3জন বন্ধু আহিছিলে। সৌৱা সিহঁতে ৰৈ আছে আগত। নদীৰ ওপৰত বাইক চলোৱা মজা বন্ধুসকল, কি মজা। আপোনালোকে ঠাইডোখৰ যিহেতুকে নিজান হয়, আপোনালোকে যদি আহে 2-3জন যদি আহে সুবিধা হয়। নদীৰ মাজে মাজে আহি আমি মেইন জেগাত পাই গ'লোহি।
বন্ধুসকল মেইন জেগা পালোহি এতিয়া অকণমান পাহাৰ বগাব লাগিব দেই আহক আহক ঠাইবিলাক চক না কি মজা আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই অপৰা পালাহি পালোহি বৰ কেনেকুৱা লাগিছে বৰ ভাল লাগিছে বহুত ধুনীয়া জেগা হয় কেনেকুৱা লাগিছে চোৱা ৱাও কি কম ক'বলৈ ভাষা নাই This is the beauty of Assam. ইমান ওচৰতে ইমান সুন্দৰ জেগা আছে ভাল লাগিলে আহি খালি এটা বস্তু বেয়া লাগিলে এনেকৈ এইফালে এই যিবিলাক গুটখা খাওক বা যিকোনো এই পেকেটবিলাক আহি মেলি যে এই ইমান ধুনীয়া জেগাডোখৰত এইবিলাক পেলাই থৈ গৈছে খুব বেয়া দেখাইছে এই বস্তুটো আপোনালোক এটা অনুৰোধ আছে ৰাইজলৈ যে আপোনালোকে যিকোনো পিকনিক প্লেচলৈ যাব যিকোনো ঠাইলৈ পিকনিক খাবলৈ যেতিয়া যাব যে আপোনালোকে এই বস্তুবিলাক অন্তত ইয়াত পেলাই লেতেৰা কৰি থৈ নাযাব আপোনালোকে এই বস্তুবিলাক এনেকৈ আহিব খাব আৰু লৈ যাব আপোনালোকে পেলাই থৈ নাযাব খুব বেয়া হৈ আচলতে ইমান ধুনীয়া এটা নেচাৰেল পৰিৱেশৰ মাজত আমি আছোঁ ইমান এটা সুন্দৰ পৰিৱেশ এই পৰিৱেশটো একেবাৰে বেয়া কৰি পেলাই এই বস্তুবিলাকে গতিকে সকলোৱে এটা অনুৰোধ যে এই বস্তুবিলাক খাই আপোনালোকে বটল বা পেকেটবিলাক বা এই কিবাবিলাক আপোনালোকে ইয়াত পেলাই থৈ নাযায় যাতে ৱাটাৰফল আমি চালোঁ এতিয়া আমি ঘূৰি যাম ঘূৰি গৈ আমি ইয়াৰ যিটো আচল যিটো ৰহস্য আছে ইয়াত সেই ৰহস্যটো আমি চাবলৈ যাম বন্ধুসকল ব্ৰিটিছ চৰকাৰৰ শাসনকালত কিদৰে পাহাৰৰ পানী বিনা মটৰত চাহ বাগিচাত নি যোগান ধৰিছিলে সেই প্ৰক্ৰিয়াটো আমি চাওঁগৈ বলক কাষতে আছে তললৈ নামি গৈ আমি কাষতে গৈ সেই বস্তুটো চাব পাৰিম Let's get it done, boys. बोला बोला তোমাৰ নাম লিখি ৰাখিছে ন একটু লাহে লাহে চাবা দেই কম ভাষা নাই ঠাই ভাষা নাই আহা
আমাৰ চানি দেও চিঞৰিলে কিবা হ'ব। এই ডাঙৰ ডাঙৰ পাইপবিলাক যে আপোনালোকে দেখা পাইছে, এই পাইপেৰে চাহ বাগিচালৈ পানী কঢ়িওৱা হৈছে পাহাৰৰ পৰা। বন্ধুসকল, এইডোখৰে সেই ঠাইডোখৰ য'ৰ পৰা পানী ছাপ্লাই হৈছে বাগানলৈ। ইয়াত আহি পানীবোৰ জমা হয়। ওপৰৰ পাহাৰৰ পৰা পানীবোৰ এনেকৈ চাব দেই, এয়া এনেকৈ পানীবোৰ আহে পাহাৰৰ পৰা পানী আহি ইয়াত জমা হয়। এনেকৈ ৰিজাৰ্ভাৰ জমা হৈ পাইপেৰে গোটেই পানীবোৰ বাগানলৈ ছাপ্লাই দিয়া হয় বিনা মটৰত। এতিয়া চাওক, ইয়াত আহি জমা হয়। গোটেই বস্তু দেখাইছোঁ আপোনালোকক। এনেকৈ এয়া ব্ৰিটিছৰ বুদ্ধি। সেই ব্ৰিটিছৰ দিনতে এই ব্যৱস্থাটো কৰি থৈ যোৱা হৈছে। তেতিয়াৰ পৰা এনেদৰে বাগানত পানী চলি আছে। ইয়াৰ পৰা এনেকৈ ডাঙৰ ডাঙৰ পাইপেৰে এনেকৈ পানীবোৰ লৈ যোৱা হৈছে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।